সালাকাটি সমূহীয়া ভৱনত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে সেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলক আবেদন পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত। উপস্থিত থাকে UPPLৰ জিলা মহিলা কক্ষৰ সম্পাদিকা অঞ্জুমা আহমেদ। বৃহস্পতিবাৰ দিনা ৰাতিপুৱা 10:30 বজাৰ পৰা কোকৰাঝাৰ জিলাৰ সালাকাটি সমূহীয়া ভৱনত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক এককালীন সাহায্যৰ আবেদন পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে UPPLৰ জিলা মহিলা কক্ষৰ সম্পাদিকা অঞ্জুমা আহমেদ, ASRLMৰ জিলা প্ৰজেক্ট মেনেজাৰ বিচিত্ৰ নাৰ্জাৰী, ব্লক কোঅৰ্ডিনেটৰ জ্যোতিকা নাৰ্জাৰী আৰু সালাকাটিৰ জীৱিকা সখী মিনতি ৰায় উপস্থিত আছিলে বুলি জানিব পৰা গৈছে। কি ফৰ্ম বিতৰণ কৰি আছে? নমস্কাৰ। জোৰে নমস্কাৰ। তো আজি আমি মিডিয়াৰ যোগেদি এয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, তো এই বিষয়ে মানে মই অলপমান ক'ম যে বৰ্তমান চৰকাৰে মহিলাসকলক নিজৰ ভৰিত নিজে থিয় দিয়াৰ বাবে মানে এটা আঁচনি প্ৰস্তুত কৰিছে। সেইকাৰণে হয়তো আজি প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো DCDC মানে ফৰ্ম বিতৰণ কৰি থকা হৈছে। মহিলাসকলক 10,000কৈ টকা দিয়াৰ বাবে আজি এই ফৰ্মখিনি আমি বিতৰণ কৰি আছোঁ। আৰু এই মহিলাসকলে যেন প্ৰত্যেকজন সেল্ফ হেল্প গ্ৰুপত থকা মহিলাই ভৱিষ্যতৰ যেন সেইখিনি পইচাৰে মানে উন্নতি কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে যি আঁচনি হাতত লৈছে, বহুত বহুত ধন্যবাদ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰলৈও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান সেল্ফ হেল্প গ্ৰুপক দিব আজি? আজি আমাৰ সালাকাটি GDCত 1881জন মহিলাক আজি এই ফৰ্মটো মানে দিয়া হয়, বিতৰণ কৰা হয়।